हेलो ভিউয়ার্স আপোনালোকৰ মাজলৈ আজি বহুতে আহিলোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি যি ভিডিঅ'টো কৰিম সেই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে যে একেলগে কুঁহিয়াৰ আৰু জলকীয়া খেতি কেনেকৈ কৰিব পাৰি। আপোনালোকে মোৰ সন্মুখত দেখিছে ইয়া কুঁহিয়াৰ বুলি দেখা যায় আৰু একেখন মাটিত আছে জলকীয়াও এটা ষ্টেজ পাই জলকীয়া লাগি আছে খেতিত। তো এইবিলাক কেনেকৈ কৰিব পাৰি সেই সম্পৰ্কে আমি আপোনালোকক জানাম এই ভিডিঅ'ৰ যোগেদি। ইয়া হৈছে কম সময়ত কম পৰিশ্ৰমত কেনেকৈ মানে বেছিকৈ উৎপাদন কৰিব পাৰি বা বেছিকৈ কেনেকৈ বেছি লাভৱান হ'ব পাৰি এই সম্পৰ্কত এটা ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আনি আছোঁ। ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰেও এটা আঁচনি হাতত লৈছে যাক কোৱা হয় ডাবল ক্ৰপ মিছন, যাৰ অৰ্থ হৈছে যে কিছুমান মাটি যে বছৰত মানে এবাৰহে খেতি কৰিব পাৰি সেইবিলাক জেগাত আমি কেনেকৈ কম সময়ত বা বছৰত 2টা 3টা 4টাকৈ খেতি কৰিব পাৰি সেইটো। কিন্তু আজি যদি দেখাই আছোঁ আপোনালোকক একেলগে কুঁহিয়াৰ আৰু জলকীয়া খেতি কৰিব পাৰি কেনেকৈ, ইয়াৰ কৌশল কি কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আপোনাক জনাই আছোঁ। আপোনালোকে এই বিষয়ে বহুতেই জানে আৰু বহুতেই নাজানে। আৰু মাজত এটা কথা কৈ লৈছোঁ, যিসকলে মোৰ ভিডিঅ' চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই দয়া কৰি ছাবস্ক্ৰাইব কৰিব। নিশ্চয় কৃষি আৰু ফাৰ্ম সম্পৰ্কত বহুত ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব। এতিয়া কথা হ'ল এইবিলাক কৌশল বহুতেই জানে বহুতেই নাজানে। বিশেষকৈ আমাৰ চৰাঞ্চলৰ বা পূৰ্ববংগীয় মুছলিম, যাক আমি মিয়া মুছলিম বুলি হয়তো বহুতেই কয়, এই মিয়া মুছলিম সম্প্ৰদায়ৰ মাজত যেনেকৈ খেতি কৰাৰ কৌশল যেনেকুৱা ভাল ধৰণ বা ইহঁতে যেনেকৈ খেতি কৰে আচলতে বহুতেই নাজানে। যেনেকৈ আপাৰ আছাম হওক, মিডিল আছাম হওক, বিভিন্ন জেগাত এইবিলাক ট্ৰিক্স নাই। আশা কৰোঁ তেওঁলোকৰ পৰা এই ট্ৰিক্সটো আপোনালোকে ল'ব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুতেই এই ধ্যান ধাৰণাটো আপোনালোকে পাব, কেনেকৈ মানে একেলগে 2টাকৈ খেতি কৰিব পাৰি। ঠিক আছে, এতিয়া মূল কথালৈ আহিছোঁ। মই কৈছোঁ যে কুঁহিয়াৰ খেতি কেতিয়া কৰা হয় বা জলকীয়া খেতি কেতিয়া কৰা হয়, এইটো আচলতে এটা সময়তে কৰা হয় বানপানীৰ পিছত। কিছুমান জেগাত হয়তো আপোনাৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, মানে যাৰ কি হয় নতুন অক্টোবৰ নৱেম্বৰত এই কুঁহিয়াৰ খেতি আৰু জলকীয়া খেতি কৰা হয়। তেতিয়াই সাধাৰণতে যেনেকৈ আমি ভালকৈ মাটি চহাই পেলাই কি কৰা হয়, বীজ ছটিয়াই দিয়া হয়। ঠিক সেই সময়তে বীজ ছটিয়াই দিয়াৰ আগতে এই শাৰীকৈ কুঁহিয়াৰ পুতি দিয়া হয়। যিটো আপোনালোকে এটা শাৰী দেখিছে ইয়াতে মই দেখাই দি আছোঁ, এইটো এটা শাৰী আৰু ইফালে এটা দেখা আছে যিটো শাৰী কৰা যে বুজা যায়। এই লাইনত মানে বীজ যেতিয়া ছটিয়াই দিয়া হয় ঠিক একে সময়তে শাৰীকৈ কুঁহিয়াৰ পুতি দিয়া হয়। আৰু কুঁহিয়াৰ ইফালে কি কৰে, একফালে জলকীয়াৰ বীজ গজি উঠে আৰু আনফালে কুঁহিয়াৰৰ যি গাঁঠি থাকে সেই গাঁঠিৰ পৰা গছ লাহে লাহে গছ ওলাই থাকে। আৰু কি কৰে এই দীৰ্ঘ সময়ত চাওক, বৰ্তমান যিটো সময় এইটো হ'ল মে' মাহ। তাৰমানে কথা হ'ল নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' 5 মাহ 6 মাহমান প্ৰায় হৈয়ে গ'ল। মানে এতিয়া শেষ সময় হৈছে জলকীয়াৰ শেষ সময়, বা বহু ক্ষেত্ৰত মানে জলকীয়াৰ যি খেতি আছে খেতি কিন্তু চপাই দিছে। কথা হ'ল ইয়াত ৰাখিও মানে অতিৰিক্তভাৱে এটা বেনিফিট পাইছে। এই যে মাটি আছে এই 5-6 মাহত কি হ'ল মানে কুঁহিয়াৰখিনি মানে বাঢ়ি আছে মোটামুটি ধৰক ভাল এটা পৰ্যায়লৈ আহি আছে আৰু এইটো শেষ হ'ল। মানে এটা সময়ত গৈ পেলাই জলকীয়া শেষ হ'ব, পিছত কি হ'ব কুঁহিয়াৰটো ডাঙৰ হৈ যাব। তাৰমানে এটা ভাল পদ্ধতি যিটো মানে একেলগে 2টা খেতি কৰিব পাৰি। আৰু এইটো যিটো মাটিটো কেনেধৰণৰ হ'ব লাগে আপোনালোক দেখাইছোঁ। এইটো ইফালে নদী আছে, নদীৰ ইফালে বালি মাটি বা পলসুৱা মাটি য'ত বানপানী হয় বা কিছু বালি মাটি হয়। বালি মাটিত আপোনালোকে জানে যে বালি সদৃশ মাটি লাগে যি কুঁহিয়াৰ খেতি কৰিবলৈ। অসমৰ বিভিন্ন জেগাত তেনেকুৱা বালি মাটিৰ অভাৱ নাই আৰু পৰি থকা মাটিৰ অভাৱ নাই। এনেকুৱা মাটিত আপোনালোকে এই 2টা খেতি একেলগে কৰিব পাৰে। আৰু কিছু সাৰ পানী যি আছে মানে
নৰ্মাল যি আছে দিব। কিছুমান যদিও কিছুমান ভালকৈ জানিব বিচাৰে যে আৰু কি কি সাৰ দিব লাগে, কেনেকৈ কি কৰিব লাগে, আমাৰ লৱাৰ আছামৰ মানুহে জানে, কিন্তু মই জনা মতে আপাৰ আছামৰ মানুহে বহুতেই নাজানে। ঠিক আছে, নাজানিলেও কেতিয়াবা কমেণ্টত কি কৰিব, কমেণ্ট কৰিব, মই জনাই দিম আপোনালোকক। আজিলৈ ইমানেই। কথাটো মোৰ কথাটো হয়তো সকলোৱে বুজিছে যে একেলগে কুঁহিয়াৰ খেতি আৰু জলকীয়া খেতি কৰা যায়, আৰু দুয়োটাই মোটামুটি লাভজনক খেতি। ঠিক আছে, যোৱাৰ আগত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।